হাই ফ্ৰেণ্ড, জিকে গুৰু ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আহকচোন কৰোনা ভাইৰাছ সম্পৰ্কীয় কেইটামান প্ৰশ্ন আজি আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে যে কোভিড-19ত VI অৰ্থ কি? কোভিড-19ত VI অৰ্থ হৈছে ভাইৰাছ। কোভিড-19ৰ প্ৰথম অৱস্থাত অস্থায়ী নাম কি আছিল? কোভিড-19ৰ অস্থায়ী নাম আছিল প্ৰথম অৱস্থাত 19nCoV। ভাৰত চৰকাৰে কোন তাৰিখে জনতা কাৰফিউ ঘোষণা কৰিছিল? যে ভাৰত চৰকাৰে কোন তাৰিখে জনতা কাৰফিউ ঘোষণা কৰিছিল? এনচাৰটো হ'ল ভাৰত চৰকাৰে জনতা কাৰফিউ ঘোষণা কৰিছিল 22 মাৰ্চ তাৰিখে। 4 নম্বৰটো হ'ল কৰোনা ভাইৰাছ চিনাক্ত প্ৰথমে কিমান চনত হৈছিল? কৰোনা ভাইৰাছ চিনাক্ত হৈছিল প্ৰথম 1960 চনত। 1960 চনতে প্ৰথম কৰোনা ভাইৰাছৰ চিনাক্ত হৈছিল। তেতিয়াই গম পোৱা গৈছিলে যে কৰোনা ভাইৰাছ নামৰ এটা ভাইৰাছ আছে। কোভিড-19ৰ বিভিন্ন তথ্য উপলব্ধৰ বাবে গুগলে কোনটো ৱেবছাইটৰ ব্যৱস্থা কৰিছে? ৱেবছাইটটোৰ নাম হ'ল যে google.com covid-19 google.com বা covid-19। ঠিক আছে। 6 নম্বৰটো কুৱেশ্যন হ'ল যে ভাৰতত কোভিড-19ৰ প্ৰথমজন ৰোগী কোন তাৰিখে চিনাক্ত কৰা হৈছিল? প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছিল 30 জানুৱাৰী তাৰিখে। মানে 30 জানুৱাৰীত ভাৰতৰ প্ৰথমটো কোভিড-19ৰ কেছ পোৱা গৈছিল, হয় নহয়? 7 নম্বৰটো হ'ল কোভিড-19ৰ বৈজ্ঞানিক নাম কি? যে কোভিড-19ৰ বৈজ্ঞানিক নাম হ'ল SARS-CoV-2। কোভিড-19ৰ বৈজ্ঞানিক নাম হ'ল SARS-CoV-2। নেক্সটটো 8 নম্বৰটো কোভিড-19ৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই পোনপ্ৰথমে তলাবন্ধ ঘোষণা কৰিছিল? লকডাউন ঘোষণা কৰিছিল প্ৰথমখন ৰাজ্য হ'ল ৰাজস্থান। ভাৰত চৰকাৰে প্ৰথম তলাবন্ধ ঘোষণা কেইদিনৰ বাবে জাৰি কৰিছিল? প্ৰথম তলাবন্ধৰ ঘোষণা ভাৰত চৰকাৰে জাৰি কৰিছিল 21 দিনৰ বাবে। গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন মানে কোভিড-19ৰ ওপৰত আহিবই। মানে এবাৰ MCQ কুৱেশ্যনত মানে মাল্টিপুল চইচৰ যিবিলাক পৰীক্ষা হয় এই পৰীক্ষাবিলাকত এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবই। গতিকে মই বনাইছোঁ, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' দি থাকিম আপোনালোকক। 10 নম্বৰটো হ'ল যে কোভিড-19ৰ বাবে কোনটো ভাইৰাছ জগৰীয়া? ভাইৰাছটোৰ নাম হ'ল যে SARS-CoV-2। যিটো বৈজ্ঞানিক নাম দিছিলে, বৈজ্ঞানিকসকলে যিটো কৰোনা ভাইৰাছৰ নাম দিছিলে কোভিড-19ৰ, সেইটো হ'ল SARS-CoV-2। কোনটো আন্তৰ্জাতিক সংস্থাই কোভিড-19ক মহামাৰী হিচাপে ঘোষণা কৰিছে? WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে। ঠিক আছে। 12 নম্বৰটো হ'ল যে ভাৰত চৰকাৰে চাৰ্কৰ আন্তৰ্জাতিক কোভিড-19ৰ ফাণ্ডলৈ কিমান টকা দিয়াৰ কথা ঘোষণা কৰিছে? চাৰ্কৰ যিটো মানে কোভিড-19 ফাণ্ড আছে, সেই ফাণ্ডটোলৈ ভাৰতবৰ্ষই $10 মিলিয়ন দিয়াৰ কথা ঘোষণা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৱে কৰোনা ভাইৰাছৰ আনুষ্ঠানিক নাম কি ৰাখিছে? যে কৰোনা ভাইৰাছৰ আনুষ্ঠানিক নাম কি ৰাখিছে? যিটো বিশ্ব স্বাস্থ্য সংগঠন বা সংস্থা, সেইটোৱে ৰাখিছে যে কোভিড-19। যিটো প্ৰচলিত হৈ আছে যে কোভিড-19, এই নামটো কোনে ৰাখিছে? বিশ্ব স্বাস্থ্য সংগঠনে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে। 14 নম্বৰটো হ'ল যে কোভিড-19ৰ বাবে কোনটো পৰীক্ষা কৰা হয়? কোভিড-19ৰ বাবে RT-PCR। 15 নম্বৰটো হ'ল যে কোভিড-19 মানুহৰ কোনটো অংগৰ ক্ষতি কৰে? যে কোভিড-19এ মানুহৰ কোনটো অংগ ক্ষতি কৰে? হাওঁফাওঁটোক। কোভিড-19এ হাওঁফাওঁটোক ক্ষতি কৰে। গতিকে বন্ধুসকল, ইমানেই আছিলে কোভিড-19ৰ সম্পৰ্কীয় প্ৰশ্ন। আপোনালোকক দিলোঁ, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।